হেল্ল' বন্ধুসকল, আজি আপোনালোকক দিহা দিবলৈ ওলাইছোঁ উচ্চ ৰক্তচাপ অৰ্থাৎ হাই ব্লাড প্ৰেছাৰৰ। বন্ধুসকল, যদি আপোনাৰ ব্লাড প্ৰেছাৰ বাঢ়ি আছে তেতিয়া আপুনি তিতা কেৰেলা বা তিতাজাতীয় খাদ্য একেবাৰে নাখাব। মাংস, হাঁহৰ মাংস, ছাগলীৰ মাংস এনেকুৱাখিনি নাখাবই। বন্ধুসকল, আজি আপোনাক মই এনেকুৱা তিনিটা বনৌষধি দিম, এনেকুৱা তিনিটা সাধাৰণতে উপলব্ধ দৰৱ দিম যিকেইটা আপোনাৰ ব্লাড প্ৰেছাৰৰ লেভেল একেবাৰে কমাই আনিব। বন্ধুসকল, একদম নিশ্চিন্ত থাকক। আজি মই আপোনালোকক তিনিটা দিহা দিম। প্ৰথম দিহাটো হৈছে এইবিধ ভালকৈ চাওক। এইবিধ ধপাত তিতাৰ নিচিনা দেখিবলৈ, পাতখিনি বহল বহল। মই একেবাৰে কলি লৈ আহিছোঁ, কলি থকা এটা লৈ আহিছোঁ। ইয়াতকৈও পাত যথেষ্ট ডাঙৰ হয়। এইবিধেই হৈছে নেফাফু বুলি কয়, তিতাজাতীয়। অকণমান খাই চালে গম পাব, খুব তিতাও নহয়, অকণমান তিতা। তাক যদি আপুনি পাতত দি পেলাই ভাতৰ লগত খায়, এনেকৈ সপ্তাহত 3 দিনমানকৈ খালে অতি সোনকালে আপোনাৰ ব্লাড প্ৰেছাৰ কমি আহিব। বন্ধুসকল, ইয়াৰ নাম হৈছে নেফাফু। আকৌ আপোনালোকে এবাৰ ভালকৈ চাই লওক। এইজোপা উদ্ভিদ, এই উদ্ভিদজোপাৰ পাত আপোনালোকে যেতিয়া খাব তেতিয়া আপোনালোকে অতি সোনকালে ব্লাড প্ৰেছাৰৰ পৰা উপশম লাভ কৰিব। দ্বিতীয়টো দিহা দিবলৈ ওলাইছোঁ। দ্বিতীয়টো দিহা মই আপোনালোকলৈ লৈ আহিছোঁ। এইবিধ দেখিছে, এইবিধ হৈছে নহৰুৰ ফুটা। এনেকুৱা নহৰু যদি আপোনালোকে দৈনিক দুফুটাকৈ খায় তেতিয়া আপুনি ব্লাড প্ৰেছাৰৰ পৰা উপশম লাভ কৰিব। অতি সোনকালে ব্লাড প্ৰেছাৰ কমি আহিব। তৃতীয়তে মই আপোনালোকক দিহা দিবলৈ ওলাইছোঁ তেতেলী। যদি আপোনালোকৰ খুব প্ৰেছাৰ উঠি থাকে, সেইটো সময়ত যদি আপুনি তেতেলী 2 বা 3 টুকুৰা খাই দিয়ে তেতিয়া আপুনি অতি সোনকালে সুফল লাভ কৰিব। বন্ধুসকল, এই তিনিটা অতি উত্তম দিহা ব্লাড প্ৰেছাৰৰ ওপৰত। আপোনালোকে এই তিনিটা দিহা গ্ৰহণ কৰক আৰু একদম নিশ্চিত যে আপোনাৰ ব্লাড প্ৰেছাৰ কমি আহিব। আজিলৈ আহিছোঁ, ধন্যবাদ।